এইটো আছিল 2007 চনৰ কথা, য'ত অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ এখন ক্ৰিকেট মেচত অষ্ট্ৰেলিয়া ব্ৰেড হকে শচীন তেণ্ডুলকাৰক বল কৰি দিলে। নৰ্মেল কথা, ক্ৰিকেটত আউট হয়ে, কিন্তু সেইটো আছিল অষ্ট্ৰেলিয়া ব্ৰেড হকৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট, কাৰণ তেওঁ ক্ৰিকেট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে শচীন তেণ্ডুলকাৰক আউট কৰিছিল। তেতিয়া মেচৰ অন্তত সেই বলটো লৈ শচীন তেণ্ডুলকাৰৰ ওচৰলৈ গ'ল আৰু তাত শচীনৰ অট'গ্ৰাফ বিচাৰিলে। তেতিয়া তাত শচীনে অট'গ্ৰাফ দি লিখিলে যে এইটো সৌভাগ্য আৰু তুমি জীৱনত কেতিয়াও নোপোৱা। তাৰপিছত এজনে আনজনৰ বিপক্ষে প্ৰায় 30-35খন ইণ্টাৰনেশ্যনেল মেচ খেলিছে, কিন্তু শচীন তেণ্ডুলকাৰক ব্ৰেড হকে আউট কৰিবই নোৱাৰিলে। ইয়াকে কয় কমিটমেণ্ট। কিবা এটা কৈ দিয়াৰ পাছত সেই কথাষাৰৰ মূল ৰাখিবলৈ, নিজৰ ইজ্জত ৰাখিবলৈ তেওঁ চাগে কিমান প্ৰেক্টিচ কৰিছে নিজকে পাৰফেক্ট বনাবলৈ। তেওঁ কিনে ক্ৰিকেটৰ ভগৱান বুলি নকয়। আমিও চাগে জীৱনত কাৰোবাক জিদ ধৰি কিছুমান কথা কৈ পাইছোঁ, কিন্তু সেই কথাষাৰ আমি ৰাখিব পৰা নাই, কাৰণ আমাৰ সিমান ধৈৰ্যই নাই সেই কামটো কৰি থাকিবলৈ। ফলত আমি এৰি দিওঁ। যদি আপোনাৰ দম আছে আৰু যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, তেন্তে সেই প্ৰতিশ্ৰুতি পূৰা কৰি দেখুৱাওক। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। নমস্কাৰ, জয় অসম।